নমস্কাৰ, মই টিকেন্দ্ৰ ভা। আপোনালোকে চাইছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল চাকৰি সন্ধান। চ' আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম SSC JD মেডিকেল টেষ্টৰ বৰ্তমান যিখন নটিচ ভাইৰেল হৈছে সেই নটিচখনৰ বিষয়ে আলোচনা কৰিম। চ' যিসকলে মানে নটিচখন চাইছে বা গম পাইছে তেওঁলোকে জানে যে কিমান তাৰিখৰ পৰা মেডিকেল হ'ব আৰু কিমানটা চেণ্টাৰ আছে মানে অল ইণ্ডিয়াত আৰু আমাৰ অসমত কেইটা চেণ্টাৰ আছে এই বিষয়ে মানে নটিচখনত সম্পূৰ্ণকৈ তথ্য আছে। চ' আৰু যিসকলে গম পোৱা নাই তেওঁলোকক মই কৈছো আমাৰ মেডিকেল টেষ্ট হ'বলৈ গৈ আছে 12 নৱেম্বৰৰ পৰা 9 ডিচেম্বৰলৈকে মেডিকেল টেষ্ট হ'বলৈ গৈ আছে, ঠিক আছে। আৰু এই নটিচখনত আমাৰ 4টা চেণ্টাৰ উল্লেখ আছে অসমত আৰু এটা মানে নতুন চেণ্টাৰ ইতিমধ্যে এড হৈছে, ঠিক আছে। আগতে যিবিলাক চেণ্টাৰত মানে কি হৈছিলে মেডিকেল টেষ্ট হৈছিলে এইবাৰ মানে এটা নতুন চেণ্টাৰ এড হৈছে আৰু যিটো মানে জালুকবাৰী ITBP চেণ্টাৰ আছিলে সেই চেণ্টাৰটো নাই। চ' যিহেতু মানে মই সেই চেণ্টাৰটো মানে মেডিকেল টেষ্ট দি পাইছো আৰু তাত মোৰ এক্সপিৰিয়েঞ্চ আছে আৰু সেই চেণ্টাৰটো নাই মানে অলপ বেয়া হৈছে মই ভাবো। আৰু এটা নতুন চেণ্টাৰ এড হৈছে, এই চেণ্টাৰটো নিশ্চয় বেয়া হ'ব নালাগে মই ভাবো। আৰু এই চেণ্টাৰটো হৈছে পাটগাঁৱৰ BSF কেম্প, ঠিক আছে। ৰাণীৰ যিটো মানে পাটগাঁও BSF কেম্প আছে সেই কেম্পটো নিশ্চয় ভাল হ'ব লাগে। আৰু এই চেণ্টাৰটো আছে মই নাই বুলি কোৱা নাই, কিন্তু DME হোৱা নাছিলে তাত, অনলি RME হৈছিলে তাত, মানে ৰিমেডিকেল হৈছিলে। বৰ্তমান DME হ'ব, RME হ'ব। আৰু এই কাৰণে মানে এই চেণ্টাৰটো লোৱা হৈছে, তাত মানে DMEৰ ফেচিলিটি যিখিনি আছে RMEৰ ফেচিলিটি সেইখিনি আছে, সেইকাৰণে মানে এই চেণ্টাৰটো লোৱা হৈছে। আৰু লগতে আমাৰ যিটো গুৱাহাটীত 9 মাইল যিটো চেণ্টাৰ আছে, ঠিক আছে, CRPF চেণ্টাৰ, ডেঞ্জাৰাছ চেণ্টাৰ, মেডিকেলৰ ক্ষেত্ৰত ডেঞ্জাৰাছ চেণ্টাৰ বুলি মই ক'ম, মানে খাতৰানাক চেণ্টাৰ। এই চেণ্টাৰটোত নপৰাই ভাল। মই আগতেও বহুতবাৰে কৈছো এই চেণ্টাৰটোত পৰা একদম কামনা নকৰিব আপোনালোকে। বেলেগ চেণ্টাৰত পৰা মেডিকেল টেষ্ট প্ৰায় ভাল হোৱা চান্স থাকে। আৰু এই চেণ্টাৰটোত মই কি কাৰণে মানে নকওঁ, পৰিবৰ কাৰণে মই নকওঁ। চ' আপোনালোকে নিশ্চয় গমে পাইছে আগৰ ভিডিঅ'বিলাকত মই অলপ চলপকে মানে কিছুমান আপোনালোক তথ্য দিছো, এই বিষয়ে নিশ্চয় আপোনালোকে অৱগত। আৰু যিসকলে এই চেণ্টাৰটোত আগতে প্ৰিভিয়াছ ইয়াৰবিলাকত আগতে মানে মেডিকেল টেষ্ট দি পাইছে তেওঁলোকে জানে এই চেণ্টাৰটোৰ বিষয়ে, ঠিক আছে। বাকী ইমানখিনি কথা মই ক'বলৈ নাযাওঁ। আপোনালোকে এতিয়া কি কৰক, মেডিকেলৰ কাৰণে সাজু হওক। এই নটিচখন সম্পূৰ্ণ সঁচা। আৰু আমাৰ কি কয় শিলচৰত এটা চেণ্টাৰ আছে আছামত, আৰু এটা আছে আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত আছে চেণ্টাৰ, ঠিক আছে। কিবা এটা আছে SSB চেণ্টাৰ আৰু সেইটো আছাম ৰাইফল আছিলে নেকি, মানে হেৰিটো শিলচৰতো এনেকুৱা ধৰণৰ। চ' যিয়ে নহওক, যিহেতু মানে মই এই দুটা চেণ্টাৰৰ ভিতৰতে মেডিকেল টেষ্ট মোৰ পৰা চান্স আছে আৰু আপোনালোকৰো নিশ্চয় পৰা চান্স আছে মই ভাবো। গুৱাহাটী 9 মাইল চেণ্টাৰটোত আৰু আমাৰ ৰাণীৰ পাটগাঁৱৰ চেণ্টাৰটোত BSF চেণ্টাৰটোত। চ' মোৰ পৰা মানে বেছি দূৰ নহয়, ইয়াৰ পৰা মোৰ ঘৰৰ পৰা মানে ডিষ্টেঞ্চ বেছি দূৰ নহয়। যিটো ৰাণীৰ পাটগাঁও চেণ্টাৰ আছে BSF কেম্প, এইটো চেণ্টাৰ বেছি দূৰ নহয়। চ' এই চেণ্টাৰটোৰ বিষয়ে ভালদৰে জানো মই কেনেকুৱা কি। আৰু মই এই চেণ্টাৰটো এইকাৰণে এড কৰিলো ভাবো মই, কাৰণ এইবাৰ DMEৰ লগতে মানে RMEৰ প্ৰচেছো হ'ব একেলগে, মানে চেম। আপোনালোকক যদি কি কৰিলে DMEত যদি কিবা পইণ্ট ধৰি দিলে RME পালে RMEত এপ্লাই কৰি দিয়াৰ পিছত 2-3 দিনৰ ভিতৰত আপোনালোক RME প্ৰচেছ হৈ যাব, মানে ৰিমেডিকেলটো হৈ যাব। এইটোৱে কথা। আৰু এইকেইদিন বিশেষকৈ আপোনালোকে একদম ফিট থাকক, কোনো ধৰণৰ মানে বাইক চাইক চলাবলৈ ট্ৰাই নকৰিব, মানে হাত ভৰিখিনি ছেফ হৈ ৰাখক, কোনো ধৰণৰ খুন চুন নহয়। আৰু মানে অলপ জাষ্ট চৰ্দি কাহৰ পৰা মানে যেন সুস্থ হৈ থাকে, এইখিনি আপোনালোকে চাই চিতি ভালকৈ আপোনালোকে মেডিকেল টেষ্ট দিয়ক, নিশ্চয় আপোনালোকে ফিট হ'ব। আৰু যদি আপোনালোকে মেডিকেল টেষ্ট সম্পৰ্কে কিবা সুধিবলগীয়া আছে তেতিয়াহ'লে আপোনালোকে সুধিব পাৰে, নিশ্চয় আপোনালোকক মই কমেণ্টত ৰিপ্লাই কৰিম।